গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱাই ইমান সাজু কিয় হৈছোনো ভাবিছে চাগে, ৰ'ব কম। কিন্তু তাৰ আগতে চাওক তাৰ আগদিনাৰ ভিডিঅ'। টিউশ্যন শেষ কৰি বাৰ্থডে চেলিব্ৰেশ্যনত লাগিলোঁ। আচলতে সেইদিনা মোৰ ভাইটি, মোৰ মামাৰ ল'ৰাৰ জন্মদিন আছিল। কিন্তু তাৰ আগৰ মাহত বৌৰ বাৰ্থডে আছিলে। তাইৰ নাম মেঘা। পিছলৈ চাগে মই ভিডিঅ'জবিলাকত যদি মেঘা কম কনফিউজ নহ'ব। চ' একেলগে দুটাক ছাৰপ্ৰাইজ দিলোঁ। আৰু এয়া হয়তো আয়োজন দেখি গম পাইছে যে কিবা এটা ঘৰত অনুষ্ঠান আয়োজন কৰা হৈছে। কিন্তু কিহৰনো আয়োজন সেয়া আপোনালোকক কৈ আছোঁ ৰ'ব। মনত আছেনে মই শ্বৰ্টছটোত কৈছিলোঁ যে আমি গৈছিলোঁ গোলাঘাটলৈ। প্ৰথমতে আঠখেলীয়া নামঘৰ আৰু তাৰ পাছতে পুথি নামঘৰ। আৰু লগতে এইটোও জনাইছিলোঁ যে আমাৰ বহু দিনৰে এটা আশা আছিলে ঘৰলৈ পুথিভাগ অনা। কিন্তু গৈ তাত গম পাইছিলোঁ যে 2026 বছৰটোলৈকে সকলোবোৰ বুকড আছিলে, এটা ডেট খালী নাছিলে। আৰু আমাৰ মনটো ইমান বেয়া লাগিছিলে যে ইমান আশাৰে যোৱা পিছতো আমাৰ ভবা হিচাপে হোৱা নাছিলে। তথাপিতো তেওঁলোকে আমাৰ ফোন নম্বৰ ৰাখিছিলে। আমিও তেওঁলোকৰ ফোন নম্বৰ ৰাখিলোঁ আৰু ক'লোঁ যে কেনেবাকৈ যদি কিবা এটা মিলাব পৰা যায় আমাক জনাবচোন। আৰু কি আমাৰ ভাগ্য, তেওঁলোকে আমাক নিজেই ফোন কৰিলে। সাধাৰণতে তেওঁলোকে দিনত কেতিয়াও পাঠ নকৰে, নাজানো কিয়, চাগে মিলিবলগীয়াই আছিলে। তেওঁলোকে আমাক ফোন কৰি জনালে যে তেওঁলোক আমাৰ ঘৰলৈ আহিব। লগতে ক'লে যে তেওঁলোকৰ আৰু নামঘৰৰ ভকত আমাৰ ঘৰলৈ আহিব বিচাৰিছে। সেয়া শুনিতো আমি আৰু আনন্দ পালোঁ। আৰু লৰালৰিকৈ আমি সকলো আয়োজন কৰিলোঁ, সকলোকে নিমন্ত্ৰণ কৰিলোঁ। যিয়ে শুনিছে তেওঁলোক আমাৰ ঘৰলৈ আহিলে আৰু সেইদিনা সকলো কাম নিয়াৰিকৈ হৈ গ'ল। ভিডিঅ'টি শেষলৈকে চাব আৰু চাই থকা সকলোৰে যাতে মনে বিচৰাৰ দৰে সকলো কাম সম্পন্ন হয়, সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
ভিডিঅ'টো ইমানেই আছিলে যিহেতু মই ব্যস্ত আছিলোঁ কাৰণে সকলোবোৰ কেপচাৰ কৰিব পৰা নাছিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব